নমস্কাৰ, আপোনালোক সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ডেছক্ৰিপশ্যনত প্ৰতিটো ৰাশিফল ভাগ ভাগ কৰি দিয়া আছে, আপোনালোকে নিজৰ ৰাশিফল অনুসৰি চাই ল'ব। মেষ ৰাশি, ওচৰ পাজৰৰ লোকসমূহৰ সহযোগে আপোনাক সুখদ অনুভূতি প্ৰদান কৰিব। যিসকল ব্যৱসায়িক সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে, সিহঁতৰ আজি অৰ্থহানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভাবি চিন্তি চলিব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱে আটাইতকৈ ভাল সুযোগ যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰ্লগত থাকিবলৈ চেষ্টা কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কৰা কথাৰ বাবে সঠিক সময়। পৰিয়ালৰ লগত এক গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱা হ'ব পাৰে আৰু এই নিৰ্ণয় লোৱাৰ এইটোৱে ভাল আৰু সঠিক সময়। আগলৈ গৈ এই নিৰ্ণয়ৰ ফলত আপোনাৰ বহুত লাভ হোৱাৰ সম্ভাৱনা আছে। নিয়মিতভাৱে শিৱলিংগত অভিষেক কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল আৰু সফল হ'ব। বৃষ ৰাশি, আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। আপোনাৰ ঘনিষ্ঠ লোকৰ সন্মুখত এনেকুৱা কথা নক'ব যি কথাই সিহঁতক দুখ দিব পাৰে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰয়োজনৰ লগত ভাগ বতৰা কৰিব পাৰি। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনি সকলোৰে পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়া আপোনাক প্ৰকৃত পেয়সী। মানসিক শান্তি আৰু বহুত গুৰুত্বপূৰ্ণ হয় এক সুস্থ শৰীৰৰ বাবে। শান্তিৰ বাবে আপুনি কোনোবা বাগিচা, মন্দিৰ অথবা নদীৰ পাৰত যাব পাৰে। পৰিয়ালত শান্তি প্ৰাপ্তিৰ বাবে ঘিউ আৰু কৰ্পূৰ কোনোবা পবিত্ৰ স্থানত দান কৰক। মিথুন ৰাশি, আপোনাৰ প্ৰবল আত্মবিশ্বাসে আৰু আজিৰ দিনটোৰ সহজ কাম-কাজে আপোনাক আজি আৰাম কৰিবলৈ অধিক সময় দিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মী আগমন হ'ব পাৰে। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। আজি আপোনাক আপোনাৰ প্ৰিয়জনৰ স্মৃতিয়ে আমনি কৰিব। আজি খালী সময়ত আপুনি নিজৰ পছন্দ মতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। ঘৰৰ যিকোনো সদস্যই আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব। ক'লা কুকুৰ এটাৰ ভালকৈ যতন লওক আৰু নিজৰ প্ৰেমৰ সম্পৰ্কত ধনাত্মকতাৰ সঞ্চাৰ কৰক। কৰ্কট ৰাশি, আপোনাৰ কামত মনোযোগ বঢ়োৱাত আজি আপোনাৰ অসুবিধা হ'ব পাৰে। নিজৰ দৈনন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰে গোটেই পৰিয়ালক সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব। বহুত মনোযোগেৰে কাম কৰক, তাতোকৈ ফূৰ্তিৰে পাৰ্টি কৰক। এইটো চাব গ'লে আধুনিক সময়ত সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ, কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টি কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব। ক'লা বগা গাই গৰুক দানা খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। সিংহ ৰাশি, পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব। আজি খালী থকা সময়ত সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুতো চেষ্টা কৰিব পাৰে। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব। ভাল স্বাস্থ্যৰ বাবে হনুমান মন্দিৰত চোলা নিবেদন কৰিব পাৰে। কন্যা ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব।
আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। অনাকাংক্ষিত ৰোমেণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহুত সময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে। ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে বিষ্ণু আৰু দুৰ্গা মন্দিৰত কাঁহৰ বাচন দান কৰক। তুলা ৰাশি ফলাফল। স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সম্পত্তিৰ লগত জড়িত লেনদেন সম্পূৰ্ণ হ'ব আৰু লাভান্বিত হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাক সহায়ৰ হাত আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনৰ বহুত মুহূৰ্ত হেৰুৱাইছে। সময়ৰ গতিত চলিবগৈ। জীৱন সংগীৰ বেয়া ব্যৱহাৰে আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। যদি আজি কিবা অধিক কৰিবলৈ নাই তেন্তে পুথিভঁৰালত সময় অতিবাহিত কৰাটো এটা ভাল বিকল্প হ'ব পাৰে। বৃশ্চিক ৰাশিৰ ফলাফল। কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। কোনোবা আজি আপোনাক আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। আজি এই ৰাশিৰ ছাত্ৰসকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। আজি ৰাতি আপুনি আপোনাৰ নিকটতম বন্ধুৰ লগত ফোনত বহু সময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে। ভাল স্বাস্থ্য ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ চামুচৰ ব্যৱহাৰ কৰিব। ধনু ৰাশি। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূমপানৰ অভ্যাস এৰি দিয়ক। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। আজি আপোনাৰ দিনটো বহুত ভালভাৱে নিজৰ ভৱিষ্যতৰ বিষয়ে পৰিকল্পনা কৰি অতিবাহিত কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সময়ৰ সৎব্যৱহাৰো কৰাও হ'ব। সৰস্বতী দেৱীৰ নিয়মিতভাৱে পূজা কৰিলে প্ৰেম জীৱন অধিক সুখৰ হ'ব। মকৰ ৰাশি। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰখন আজি ভৰি থাকিব। আজি প্ৰিয়জনৰ এক নতুন দিশে আপোনাক দেখিব পাৰিব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপোনাৰ সঙ্গীয়ে আজি আপোনাক ধুনীয়া ছাৰপ্ৰাইজ এটা দিব পাৰে আৰু আপোনাৰ দিনটো ভাল কৰি দিব। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব পাৰিব। সৰস্বতী দেৱীক নীলা ফুল নিবেদন কৰিলে পাৰিবাৰিক জীৱনত দেৱীৰ কৃপা বনি থাকিব। কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰাৰ ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সময়, কাম-কাজ, পইচা, বন্ধু-বান্ধৱ, আত্মীয় সকলো এক পিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে। দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনাৰ লোকে নিজৰ মুডতে থাকিব। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়ক শিকিব লাগে, নহ'লে সম্বন্ধ ভাঙিব পাৰে। বৈবাহিক জীৱনৰ বাবে এই দিন সঁচাকৈয়ে ভাল লগা হৈ পৰিব। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বনাবৰ বাবে এয়া এক উপযুক্ত দিন, কাৰণ আপোনাৰ ওচৰত অলপ ভালকৈ আজৰি সময় আছে। কিন্তু পৰিকল্পনা ব্যৱহাৰিক ৰাখিলে ভাল, কাল্পনিক আৰু কেতিয়াও আপোনাৰ কামত নাহে। পক্ষীবোৰৰ বাবে পানীৰ বন্দোবস্ত কৰিলে আপোনাৰ ধনৰ স্থিতি ভাল থাকিব।
মীন ৰাশি জীৱনসংগী সুখৰ কাৰক হৈ উঠিব। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কামে আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজত ৰৈ যাব পাৰে। সৰু ল'ৰা-ছোৱালীয়ে আপোনাক ব্যস্ত কৰি ৰাখিব আৰু মনটো সন্তুষ্টি কৰি ৰাখিব। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনে আজি আপোনাৰ লগত থাকিব। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায়, তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। আজি সম্ভৱপৰ হ'ব পাৰে যে আপুনি আৰু আপোনাৰ জীৱনলগৰীয়ে আজি বহুত খৰচ কৰিব পাৰে। তদুপৰি আপুনি এই সময়খিনি ভালকৈ মজা ল'ব পাৰিব। আপোনাৰ দেউতা আজি আপোনাৰ বাবে বিশেষ উপহাৰ আনিব পাৰে।